কওক কিবা এটা এইটো মন চন মাৰি আছে মন চন মাৰি আছে এইটো কি হৈছে তাৰমানে কওক কিবা এটা কওক কি খাওঁ কি খাওঁ শিখৰ খাবি নি সুধিছো নাই এইকেইটা মৰাকেইটা কেনেকে সাঁতুৰিছে চাওক এইটো চা 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 এইফালে এইফালে দেখিছে এই পোৱালিটো দেখিছে এই পোৱালিটো কেনেকুৱা বেছি চাই এইফালে দুটা সাঁতুৰি আছে এইফালে দুটা সাঁতুৰি আছে ঐ তই নাসাঁতোৰ নেকি কেলে যা 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 সাঁতুৰিকে যা ই নাসাঁতোৰ কৈছে দেখিছ হেল্ল' গেছ পানী বাঢ়িছে যে সেইকাৰণে অলপ চাবলৈ আহিছোঁ ন এইফালে স্কুলৰ ফালে দেখিছ নাই এইফালে চাওক এইটো মোৰ লগত আহিছে পোৱালিটো এইফালে এনেকুৱা হৈ আছে দেই পুৰা মানে পানী এয়া কোনোবাই বৰশী লগাই থৈছে বৰালি বৰশী এনেকে লগাই দেখিছে বৰালি বৰশী আৰু এফালে চাওক কেনেকুৱা এইটো বহুত বলিছে এইফালে স্কুলখন পুৰা বুৰি আছে মানে স্কুলৰ ল'ৰা ছোৱালী আহিব পৰা নাই স্কুল বন্ধ এইকেইদিন পুৰা পানী সোমাই গ'ল যে সেইটো কাৰণে পঠিয়াবলৈ আৰু ঘৰৰ পৰা নিদিয়ে ন সেইটো কাৰণে বন্ধই দি দিছে স্কুলখনকে আছে এইফালে আমি অলপমান নামি চাওঁ দেই গাইছ ইয়াত মানে কি ফাঁচি যদি পাতি দিওঁ ন এই ফিল্ডখনত ফাঁচিত পাতিলে মানে দুটামান হ'লেও মাছ খাব পাম আৰু সেনেকুৱা হৈ আছে দেখিছে চবফালে স্কুলখন 4 ৰাউণ্ড পানীয়ে মানে মাজত আৰু স্কুলখন আৰু এনেকুৱাই আমাৰ গাঁওখন কি কৰিব হয় পানী আহিলে মানে স্কুল বন্ধ হৈ যায় আৰু অলপ আগলৈ গৈ আহোঁ নেকি বুলি ভাবিছোঁ তাৰমানে এতিয়া গৈ আছোঁ আৰু মানে আগলৈ যাওঁ অলপ ইফালে ৰাস্তাটোৱে বোকা গাঁৱলীয়া ৰাস্তাটো এনেকুৱাই হয় আৰু কি কৰিব গাইছ এইখন দিচাংখন হৈছিলে দিচাঙে আমাৰ এইপিনে পাৱে সমান হৈ গ'ল দেখিছেনে পুৰা সমান হৈ গ'ল দ নেকি নহয় ন দ নহয় বামে কোন ডোখৰ মা নোৱাৰিমে পাই যাবলৈ কওক কিবা এটা এইটো মন চন মাৰি আছে মন চন মাৰি আছে এইটো কি হৈছে তাৰমানে কওক কিবা এটা কওক কি খাওঁ কি খাওঁ শিখৰ খাবি নি সুধিছো নাই